নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহি আপোনালোকৰ ওচৰ পাইছোহি আজিৰ ভৌতিক ঘটনাৰ টোপোলাটোৰ পৰা আপোনালোকলৈ আগবঢ়াইছো উৎপলা শইকীয়াই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা উৎপলাই এই অভিজ্ঞতা 22 মাৰ্চত মোলৈ শ্বেয়াৰ কৰিছিলে গতিকে আজি সেই অভিজ্ঞতা আপোনালোকৰ মাজলৈ বিলাই দিছো আপুনিও যদি আপোনাৰ অভিজ্ঞতা শ্বেয়াৰ কৰি থৈছে তেনেহলে মই আপোনাৰ অভিজ্ঞতাও নিশ্চয় পঢ়িম দুদিনমান দেৰি হ'ব পাৰে তাৰ বাবে পিছে মোক বেয়া নাপাব আৰু যিসকলে এতিয়াও মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদিহে বেয়া নাপায় আৰু অসুবিধা নহয় তেনেহলে সাবস্ক্ৰাইব কৰি থব আৰু ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফলো কৰিবলৈ নাপাহৰিব এতিয়া আগবাঢ়ো উৎপলাৰ অভিজ্ঞতাৰ ফালে উৎপলাৰ ঘৰ নৱাৰ এখন ভিতৰুৱা গাঁৱত তেওঁৰ ঘৰ আৰু তেওঁৰ হাজবেণ্ডৰ এখন বয়লাৰ ফাৰ্ম আছে গতিকে প্ৰায়ভাগ ৰাতি হাজবেণ্ডে বয়লাৰ ফাৰ্মতে থাকে আৰু ৰাতি বৰ দেৰিকৈ ঘৰলৈ আহে তেওঁলোকৰ গাঁৱত পানীৰ বৰ অভাৱ মানে জানুৱাৰীৰ পৰা মাৰ্চ মাহলৈকে বৰষুণ বিৰাটেই কম হয় আৰু সেয়েহে পানীৰ বিৰাট অসুবিধা উৎপলাহঁতে ভাত পানী বনাবৰ কাৰণে কাপোৰ কানি ধুবৰ কাৰণে গা পা ধুবৰ কাৰণেও বহুত কষ্ট কৰিবলগীয়া হয় ওচৰতে এটা ৰিং কুঁৱা আছে তাৰ পৰাই খোৱা পানীবোৰ আনে আৰু হাজবেণ্ডৰ যিখন বয়লাৰ ফাৰ্ম আছে তাত এটা কুঁৱা আছে গতিকে উৎপলাহঁতে প্ৰায়ভাগ মানে বয়লাৰ ফাৰ্মখনতেই ভাত পানী বনাই তাতেই খায় যিহেতু তাতেই বাচন বৰ্তন ধুবলৈ সুবিধা আছে গতিকে তাতেই ভাত পানী বনাই খায় উৎপলাৰ এটা 6 বছৰীয়া ল'ৰা সন্তান আছে আৰু উৎপলাৰ শাহুৱেক আৰু ননদ মানে তেওঁলোকৰ ঘৰৰ ওচৰতে থাকে আৰু এদিনাখনৰ কথা সেইদিনাখনো ৰাতি প্ৰত্যেক দিনাখনৰ দৰে উৎপলাই ভাত সাজ বনাবলৈ বুলি ফাৰ্মলৈ ওলাইছে উৎপলাৰ ল'ৰাটোৱে আকৌ বয়লাৰ ফাৰ্মলৈ গৈ বৰ এটা ভাল নাপায় তাত কিবা গোন্ধ পায় আচলতে বয়লাৰ মুৰ্গী যে এটা গোন্ধ ওলায় সেই গোন্ধটো সহ্য কৰিব নোৱাৰে আৰু সেয়েহে তাত ভাত খায়ও সি ভাল নাপায় সেয়েহে মাকে শাহুৱেকৰ ওচৰত ল'ৰাটোক থৈ ননদক লগত লৈ বয়লাৰ ফাৰ্মলৈ গ'ল গতিকে উৎপলাৰ ননদ আৰু উৎপলাৰ গিৰিয়েক বয়লাৰ ফাৰ্মত আছে আৰু তেওঁলোকে ভাত পানী বনাই খাবলৈ লৈছে তেতিয়া নিশাও অলপ হৈছে সময় কিমান হৈছিলে ঠিক তাই ধৰিব পৰা নাছিলে কিন্তু নিশা যথেষ্টই হৈছে আৰু বয়লাৰ ফাৰ্মখন গাঁওখনৰ পৰা অকমান দূৰত মানে অকমান নিজান এটা এলেকাত ওচৰে পাছৰে বৰ মানুহৰ ঘৰ নাই আৰু ফাৰ্মখন বৰ ডাঙৰ তাৰ এটা মূৰত এজোপা বৰ ডাঙৰ ঔটেঙাৰ গছ আছে গতিকে ৰাতি ঠাইটুকুৰ অলপ জয়াল হয় সেয়েহে তেওঁলোক ফাৰ্মত থকা সৰু জুপুৰি ঘৰটোতে সোমাই ভাত পানী বনাই আছে আৰু মানে পৰাপক্ষত বাহিৰলৈ তেওঁলোক অকলে ওলাই নাযায় ভাত পানী বনাই হোৱাৰ পিছত উৎপলাৰ ননদ আৰু তেওঁৰ হাজবেণ্ডে তিনিওজনে ভাত খাই আছে ঠিক তেনেকুৱা সময়তে উৎপলাৰ হাজবেণ্ডে শুনিছে পুতেকে দূৰৰ পৰা মাতিছে উৎপলাৰ পুতেকে যাৰ বয়স 6 বছৰ সি দেউতাকক পাপা বুলি মাতে গতিকে তেওঁলোকে স্পষ্ট সুধিছে যে সি পাপা বুলি দূৰৰ পৰা চিঞৰি আহিছে আৰু সৰু ল'ৰা ছোৱালীয়ে যে মানে জপিয়াই খেলি চিঞৰ বাখৰ কৰে বাতে তেনেকুৱা এটা শব্দ শুনিছে উৎপলাৰ হাজবেণ্ডে মানে যেন জপিয়াই দেউতাকক মাতি আছে বৰ ফূৰ্তিত যেন সি জপিয়াই আছে আৰু মাজে মাজে শাহুৱেকৰ মাতো তাই শুনিছে শাহুৱেকে কোৱা স্পষ্ট শুনিছে যে অলপ ডাঙৰকৈ মাত মা দেউতাৰে শুনা নাই ওলাই অহা নাই অলপ ডাঙৰকৈ মাত আৰু তাৰ পাছত ননদেও কিন্তু সেই মাতকেইটা স্পষ্ট শুনিছে যে উৎপলাৰ পুতেকে পাপা বুলি চিঞৰিছে আৰু লগতে শাহুৱেকেও মানে ডাঙৰকৈ মাত বুলি কৈছে আৰু সেই মাতটো ভাহি আহিছে পিছে সেই ঔটেঙা গছজোপাৰ ওচৰৰ পৰা গতিকে প্ৰথমে উৎপলাই ভাবিলে যে পুতেকে মাকক মানে শাহুৱেকক নোকোৱাকৈ ওলাই আহিলে নেকি সিটো ফাৰ্মলৈ আহি ভাল নাপায় এই ৰাতিখন সি কিয় আহিছে গতিকে দেউতা মানে হাজবেণ্ডক কৈছে যে ই মাৰ লগত আহিছে নে অকলে আহিছে তেতিয়া হাজবেণ্ডে কৈছে যে নহয় মাৰ মাতটো শুনিছোঁ গতিকে মাও লগতে আছে ৰ'বাচোন মই চাই আহোঁ পিছে হাজবেণ্ডে এটা কথা কৈছে যে তোমালোক দুজনী ওলাই আহিব নালাগে মই পিছফালৰ দৰ্জাখনেদি গৈ চাওঁগৈ আৰু সন্মুখৰ দৰ্জাখন মাৰি থোৱা আছে কোনোবাই মাতিলেও দৰ্জা নুখুলিবা মই নহালৈকে কাৰণ উৎপলাৰ হাজবেণ্ডে জানে সেই জেগাকণ বৰ এটা ভাল জেগা নহয় বৰ এটা ভাল ঠাই নহয় গতিকে তাহাঁতক ওলাই যাবলৈ মানা কৰিছে পিছে উৎপলাই মানে মানিব পৰা নাই পুতেকৰ মাতটো শুনি আছে পাপাকে মাতি আছে গতিকে তাৰ কিবা অসুবিধাও হ'ব পাৰে তাই ওলাই যাম বুলি ভাবিছে হাজবেণ্ডৰ লগত কিন্তু হাজবেণ্ডে মানে কঠোৰভাৱে কৈছে যে তুমি ওলাই আহিব নালাগে এই লগতে ভনীয়েক আছে লগত তাইৰ লগতে থাকা মই তাক ভিতৰলৈ লৈ আহোঁ সেই বুলি কৈ উৎপলাৰ হাজবেণ্ড পিছফালৰ দৰ্জাখনেদি জুপুৰি যিটো ঘৰ আছিলে সেই ঘৰটোৰ পিছফালৰ দৰ্জাখন দি ওলাই গৈছে লগত তেওঁ এটা মানে লেম্প লৈ গৈছে লেম্প আছিলে তেওঁলোকৰ আৰু এডাল ডাঙৰ মানে বাৰী লৈ গৈছে
যাতে কিবা আহিলেও সি মানে নিজক ৰক্ষা কৰিব পাৰে তাৰপিছত তেওঁ গৈ দেখিছে ঔটেঙা গছজোপাৰ ওচৰত কোনো নাই আৰু তেতিয়া তেওঁলোকে মাতটো নুশুনা হ'ল তেওঁ ওলাই যোৱাৰ লগে লগে উৎপলাহঁতেও তাৰপিছত মাতটো নুশুনা হ'ল তাৰপিছত বহুত দেৰি সময় নিস্তব্ধ মানে ঠিক 15-20 মিনিটমান সময় কাৰো মাত নাই উৎপলাৰ হাজবেণ্ডেও একো মাত দিয়া নাই ল'ৰাটোৰ মাতো নুশুনা হ'ল শাহুৱেকৰ মাতো নুশুনা হ'ল আৰু তাই ওলাই যাবলৈ ভয় খাইছে যিহেতু হাজবেণ্ডে বাৰে বাৰে কৈছে যে ওলাই তুমি নাহিবা অলপ সময়ৰ পাছত মানে ফাৰ্ম হাউচৰ দৰ্জাখন যিটো জুপুৰি ঘৰ আছিলে সেই ঘৰটোৰ দৰ্জাখন গিৰিয়েকে ঢকিয়াইছে আৰু মাতিছে যে খোলা খোলা মই আহিছোঁ তেতিয়া উৎপলাই গৈ দৰ্জাখন খুলি দিছে দেখিছে গিৰিয়েকে ল'ৰাটোক কোচতে লৈ আহিছে আৰু তাৰ পিছত যিখিনি কথা গিৰিয়েকে ক'লে সেই কথাখিনি শুনাৰ পাছত তিনিওজন প্ৰাণী আচলতে অবাক গিৰিয়েকে ক'লে যে তেওঁ ওলাই গৈ দেখিছে মানে ঔটেঙা গছজোপাৰ ওচৰত কোনো নাই গোটেই ফাৰ্মখনতে কোনো নাই তাৰ পিছত তেওঁ সিধাই ঘৰলৈ মাকৰ ঘৰলৈ গ'ল আৰু মাকৰ ঘৰলৈ গৈ মাকক মাত লগাইছে মাক ভিতৰৰ পৰা ওলাই আহিছে কি হ'ল বুলি আৰু পুতেক শুই আছে বিছনাত মানে মাকৰ লগত শুই আছিলে সি গভীৰ টোপনি মাকক যেতিয়া এই গোটেইখিনি কথা ক'লে উৎপলাৰ হাজবেণ্ডে যে এনেকৈ আমি তহঁতৰ মাত শুনিছোঁ তহঁত আহিছিলি নেকি তেতিয়া মাকে কৈছে নাই আমিতো ভাত পানী খাই শুলোঁ আৰু এতিয়া শোৱা প্ৰায় আধা ঘণ্টামানেই হ'ল আৰু এইটো পূৰা টোপনি গ'ল তেতিয়া উৎপলাৰ হাজবেণ্ডে আচলতে ভাবিছে যে কি হ'ল মানে তেওঁলোকৰ লগত কাৰ মাত শুনিছিলে বা কোনে পাপা পাপা বুলি মাতিছিলে সেয়েহে তেওঁ পুতেকক কোচত লৈ আকৌ ফাৰ্মলৈ গ'ল ব্ৰইলাৰ ফাৰ্মখনলৈ গ'ল আৰু ঘৈণীয়েকক গৈ গোটেইখিনি কথা ক'লে এই কথাখিনি শুনাৰ পিছত উৎপলাৰ ননদৰ মানে মাত নোলোৱা অৱস্থা এটা হ'ল বিৰাট বেছি ভয় খালে দুয়োজনীয়ে আৰু তেতিয়া হাজবেণ্ডক ক'লে যে ইয়াত আৰু বেছি দেৰি থকাটো ভাল নহ'ব আমি ঘৰলৈ যোৱাই ভাল গতিকে তিনিওজন কেঁচুৱাটোক কোচতে লৈ ল'ৰাটোক কোচতে লৈ ঘৰলৈ গুচি গ'ল এই ঘটনাটো কেতিয়া ঘটিছিলে উৎপলাহঁতৰ লগত তেওঁ জনোৱা নাই পিছে শেষত উৎপলাই এটা কথাই লিখিছে যে আমি বহুত কষ্টত জীৱন যাপন কৰি আছোঁ আমাৰ ঠাইকণত পানীৰ অভাৱ গতিকে আমি ব্ৰইলাৰ ফাৰ্মত গৈ ভাত পানী বনাব লাগে বা কিবা কৰিব লাগে কিন্তু এই ফাৰ্মত তেওঁৰ হাজবেণ্ডে এই দিনাৰ উপৰিও যিদিনাখন এই ঘটনাটো ঘটিলে তাৰ উপৰিও বহুত এনেকুৱা সময়ত এনেকুৱা মাত শুনিছে কেতিয়াবা নিজৰ ভনীয়েকৰ মাত শুনে কেতিয়াবা মাকৰ মাত শুনে কেতিয়াবা যদি উৎপলা তেওঁৰ লগত নাথাকে ৰাতি মানে ভাত পানী বনাওঁতে তেতিয়া উৎপলাৰ মাত শুনে আৰু সেই ঔটেঙা গছজোপাৰ ওচৰৰ পৰাই সেই মাতবোৰ তেওঁ শুনে আৰু সেই ঘটনাটো ঘটাৰ পাছত আচলতে উৎপলাৰ গিৰিয়েকে গম পালে যে এইটো আচলতে সশৰীৰী বা তেওঁৰ পৰিয়ালৰ মানুহে মতা মাত নহয় ই এক অদৃশ্য শক্তিয়ে তেওঁলোকৰ ৰূপ লৈ তেওঁলোকৰ মাত লৈ তেওঁক মতা এক পৰিঘটনা আৰু এনেকুৱা মাতবোৰ শুনি ওলাই গ'লে হয়তো তেওঁৰ লগত অঘটনো ঘটিব পাৰে গতিকে উৎপলাৰ হাজবেণ্ডে এতিয়াও যিহেতু ব্ৰইলাৰ ফাৰ্মখন তেওঁ চলাবই লাগিব গতিকে ব্ৰইলাৰ ফাৰ্মত থাকে আৰু আজিকালি প্ৰায় ৰাতি হোৱাৰ পাছত তেওঁ তাত থকাটো বন্ধ কৰিলে কিন্তু এতিয়াও তেওঁলোকে বুজি নাপায় অৰ্থ বিচাৰি নাপায় যে সেইদিনাখন ৰাতি আচলতে তেওঁলোকৰ লগত কি হৈছিলে আৰু পুতেকৰ মাত লৈ মাকৰ মাত লৈ আচলতে কোনে তাহাঁতক বাহিৰলৈ ওলাই আহিবলৈ ইমান জোৰ কৰিছিলে